সো গাইস মানে একদম আমি পুরা একদম পাৰ্কৰ উঠি ধুলেনি খেলি আছো বৰ্তমান লুকু আৰু মই ধুলেনি খেলি আছো মানে একদম ইমান ওজন ইয়াৰ মানে নাযায় বৰ্তমান মই লৰাবই নোৱাৰো একদম সো গাইস মানে একদম বৰ্তমান মৰ্নিং বৰ্তমান আছো মই মংগলদৈ পুৰা একদম পুলিচ থানাৰ কাষত আছোঁ বৰ্তমান গৈ আছোঁ মানে ফুৰিব যাম এইখন লৈ যাম আজি ফুৰিব ক'ত যাম সকলো এইটো বৰ্তমান থাম্বনেইলখন চাই নিশ্চয় আপোনালোকে গম পাইছে কাৰণ গৈ আছোঁ মানে ফুৰিব ভিডিঅ'ৰ প্ৰথমৰ পৰা একেলগে চাই পুৰা ধামাকা হ'ব বলকচোন আজি ভিডিঅ'টো এনজয় কৰোঁ গাইছ আজি বৰ্তমান লৈ যাম আজি মানে এইখন গাড়ী লৈ যাম দেশত মানে পুৰা একদম ধামাকা হ'ব গৈছে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই দিব স্কিপ নকৰাকৈ মানে একদম কি ক'ম আৰু আপোনালোকৰ ভাল জেগা এটাত লৈ যাম আজি আপোনালোকে উপভোগ কৰিব যদি আপোনালোকৰ মানে কোনোবাই ডেলিভাৰী কৰা যায় মানে নিশ্চয় আপোনালোকে ঘৰ পাই যাব বঢ়িয়া জেগা এটা বলকচোন আজি ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে স্কিপ নকৰাই চাই বৰ্তমান আহি পাই গ'লোঁ মানে একদম জেগাখিনি আপোনালোকে দেখুৱাম প্ৰথমৰ পৰা একেলগে স্কিপ নকৰাই চাই থাকিব তেনে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইছ বৰ্তমান আহি পাই গ'লোঁ একদম আপোনালোকে চাই লওক মানে ক'ত আছোঁ বৰ্তমান আপোনালোকে কমেণ্ট কৰি জনাওক মানে একদম পুৰা একদম ৰাতিপুৱা মৰ্ণিং টু মৰ্ণিং বৰ্তমান আহি গৈছোঁ একদম জেগাখিনি নকওঁ আৰু আপোনালোকে চাই লওক বৰ্তমান ক'ত আছোঁ মানে একদম মানে নিজৰ জনোৱা ঠাই বুলি কয় বৰ্তমানে একদম আমাৰ মানে গাঁৱলীয়া ভাষাত আৰু মই মানে গাঁৱলীয়া কওঁ গাঁৱলীয়াও আহে মানে একদম লিখিত আহে তাৰ মানে মোৰ ভাষাৰ মানে নিৰ্দেশ নাই আপোনালোকে ভাবিব যে ই লিখিত হয় একদম কথিত হয় মোৰ মানে ভাষাৰ নিৰ্দেশ নাই আপোনালোকে একদম হেৰি নল'ব আৰু বৰ্তমান আহি পাই গ'লোঁ বৰ্তমান চাই লওক মোৰ লগত আছে লুকু আছে লুকু আৰু মই আহিছোঁ লুকু ক'ত আহিছোঁ আজি লুকু আছে মোৰ লগত মানে কেনেকুৱা লাগিছে মানে ইয়াত লৈ আহিছোঁ বৰ্তমান মানে ই মানে গুৱাহাটীত থাকে মানে মংগলদৈখন ইয়াত আজি ফুৰাবলৈ লৈ আহিছোঁ মানে ৰাতিপুৱাই মানে পুৰা একদম বৰ্তমান সেইটো মানে এইটো কি চাই লওক আপোনালোকে এইটো বৰ্তমান একদম শহাপহু মানে একদম পুৰা ডাঙৰি আছে মানে একদম পুৰা ভাল লাগিছে মানে ৰাতিপুৱাই কোনো নাই মানে ৰ'দ নাই ইফালে ৰ'দ নাই বঢ়িয়া মানে ফিৰফিৰীয়া বতাহ দি আছে মানে আপোনালোকে আহিব মংগলদৈ মানে পাৰ্কত এইখন হৈছে মংগলদৈ পাৰ্ক মানে এইখন হৈছে মংগলদৈ পাৰ্ক ইয়াতে মানে একদম কি ক'ম আৰু আপোনালোকক মানে গাৰ্লফ্ৰেণ্ড হিচাপে লৈ আহিব পাৰি আৰু আমাৰ গাৰ্লফ্ৰেণ্ড হিচাপে নাই একেলাই আহিছোঁ মানে লুকু আৰু মই আহিছোঁ আপোনালোকক দেখুৱাম তেন্তে বলকচোন ভিডিঅ'টো এনজয় কৰোঁ তেনে বলক মানে আজি বেক কেমেৰা কৰি দেখুৱাম আপোনালোকে মই পুৰা একদম আপোনালোকক দেখুৱাম আজি একদম দাউৰিলে মানে ই এটা আপোনাৰ কি আছে সকলো বস্তু দেখুৱাম আপোনালোকে বেক কেমেৰা কৰি দেখুৱাইছোঁ প্ৰথমৰ পৰা একেলগে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো গাইছ মানে আহি থাকোঁতে ইমান ধুনীয়াকৈ ঘুমাই আছে মানে এই দুটা শহাপহু रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ মানে একদম মজা লাগে একদম পুৰা একদম হেৰি হৈ আছে মানে একদম ঘুমাই আছে আৰু চ' এই মানে লুকুই ধৰিব গৈছে একদম মানে মানে একদম বৰ্তমান ধৰা দিয়া নাই বৰ্তমান দেখুৱাইছোঁ প্ৰথমৰ পৰা একেলগে এইটো হৈছে বৰ্তমান নামঘৰটো এইটো হৈছে নামঘৰ ইয়াত আমি নাযাওঁ মানে বৰ্তমান গেট আছে যিখন মানে তেওঁ ইমানখিনি পাৰোঁ আপোনালোকে আজি দেখুৱাব চেষ্টা কৰি আপোনালোকে প্ৰথমৰ পৰা একেলগে ভিডিঅ'টো একদম প্ৰথমৰ পৰা একেলগে আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো চাই থাকিব পুৰা মানে ধামাকা হ'ব গৈ আছে ভিডিঅ'টো পুৰা ধামাকা হ'ব গৈ আছে এইটো লুকু চ' গাইছ মানে একদম আমি পুৰা একদম পাৰ্কৰ উঠি ধুলেনি খেলি আছোঁ বৰ্তমান লুকু আৰু মই ধুলেনি খেলি আছোঁ মানে একদম ইমান ওজন ইয়াৰ মানে নাযায় বৰ্তমান মই লৰাবই নোৱাৰোঁ একদম
চ' গাইছ মানে একদম আহি থাকোঁতে বিশেষ এটা বস্তু দেখা পাইছোঁ আপোনালোকক দেখুৱাইছোঁ মানে পূৰা একদম মানে দেখা হঠাৎ মানে এটা হাতী দেখা পালোঁ একদম হাতীটো মানে একদম আপোনালোকক দেখুৱাইছোঁ মানে হঠাৎ একদম মই মানে অবাক হৈ গৈছোঁ মানে এই পাৰ্কৰ ভিতৰত হাতী বা একদম পূৰা ভাবি একদম মানে মনটো কিবা হৈ গৈছে মানে বৰ্তমান হাতীটোৰ কাষত গৈ আছোঁ মানে হাতীটোৰ কাষত গৈ আছোঁ ফাইনেলি বৰ্তমান এটা বৰ্তমান সেৱা থাকিলোঁ বৰ্তমান সেইটো হাতীটোৰ কাষত গৈ আছোঁ বৰ্তমান সেইটো হাতীটোৰ কাষত গৈ আছোঁ বৰ্তমান সেইটো হৈছে মানে ফাইনেলি হাতীটো একদম পূৰা একদম মই হাতীটো কাষ পাই গ'লোঁ বৰ্তমান হাতীটোৰ ওপৰত উঠি যায় মানে হাতীৰ পিঠিত উঠিম আজি আপোনালোকে দেখুৱাই হাতীৰ পিঠিত বৰ্তমান হাতীৰ পিঠিত মানে ছাগলীহে উঠি আছে হাতীৰ পিঠিত আমি উঠি আছে ছাগলী মানে একদম ছাগলীটো বৰ্তমান আমি মানে কি ক'ম আৰু একদম পুৰা ভাল লাগিছে বৰ্তমান লুকু আহি আছে আহা সেই বৰ্তমান লুকু আহি আছে একদম এইখিনি ভালকৈ চাবি কৈ একদম পূৰা একদম পৰি যাব বৰ্তমান লুকু আহি আছে বৰ্তমান মানে পূৰা ভাল লাগিছে মানে আহি একদম ৰাতিপুৱা আহিছোঁ মানে একদম চাহ তাহ একো খোৱাই নাই একদম তাৰ ডাইৰেক্ট আহিছোঁ মানে পাৰ্কত মানে যদি দীপেৰীয়াকৈ আহোঁ মানে সকলোৱে মানে একদম লগত মানে জোৱাই দি লৈ আহে মানে আমাৰ কোনোৱে নাই নিব সেইকাৰণে আমি ৰাতিপুৱা ফিল্ডটো লৈছোঁ আৰু পাৰ্কৰ ফিল্ডটো কেনেকুৱা হয় বলক আছে যিমানখিনি পাৰোঁ আপোনালোকে দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব জাষ্ট আপোনালোকে মোক মানে একদম মৰম আৰু চেনেৰি ছাপোৰ্ট কৰি যাব নিশ্চয় আপোনালোকৰ মাজলৈ ভাল ভিডিঅ' লৈ আহি থাকিম আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মেইন ছাবস্ক্ৰাইবাৰটো মেইন একদম 1K অৱস্থা আপোনালোকে একদম ছাবস্ক্ৰাইবাৰটো কৰি দিম মানে কিবা এটা সময়টো ফুটবল দেখা পালোঁ লোকো ফুটবলটো খেলিবা নেকি মানে ফুটবল ইমান ডাঙৰ ফুটবল মানে দেখা পালোঁ একদম বৰ্তমান আমি গৈ আছোঁ ধুলনি লোকো এটা চোৱা এই বৰ্তমান এইখন ধুলনিখন আইয়া বৰ্তমান ধুলনিখন উঠিম লোকো আৰু মই ধুলনি উঠিম বৰ্তমান মানে ইয়াৰ আমাৰ ওচৰত মানে মোক একে দাগি দিম মই মানে দাগিবই নোৱাৰোঁ একদম মাই মানে একদম অতি চতি চেষ্টা হৈ আপোনালোকে বেক কেমেৰা কৰি দেখা কিমান আৰু ফোন কেমেৰা কৰি মোকে দেখাই দিবি এতিয়া বলকচোন আজি পাৰ্কখনৰ মানে ভিডিঅ' আপোনালোকে দেখুৱাই বেক কেমেৰা কৰি তেনে বলক চ' গাইছ মানে ওচৰতে ইমান ধুনীয়া এটা পুখুৰী আছে মানে একদম পূৰা ভাল লাগে ইয়াতে মানে একদম হেৰি মানে এই কি বুলি কয় ইয়াৰ কাষত মানে একদম শহাপহু আছে শহাপহুবিলাকে মানে বঢ়িয়াকৈ একদম সোমাই থাকে আৰু দেখা পালে একদম ভাল লাগি যায় আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান মানে দুখু মানে একদম ধুলনি খেলি মানে একদম ভাগা লাগিছে মানে ইয়াৰ ভাগা লাগিছে কেনেকুৱা লাগিছে মানে মংগলত ফুৰিব আহি আপোনাৰ কেনেকুৱা লাগিছে মানে হয় যিমানখিনি পাৰোঁ মানে ইয়াক দেখুৱাব চেষ্টা কৰিছোঁ মানে ইমান দিনৰ কাৰণে অহা নাই তেওঁ আপোনাৰ মানে ৰাতিপুৱা ইয়াত টাইম নাই মানে মানে কাম এটা কাৰণে আহিছে মানে 12টা বজাৰ পিছত যাব লাগে সেইকাৰণে ৰাতিপুৱাই মানে ই মোক আজি ফোন কৰি মানে একদম মই বৰ্তমান উঠাই নাই বৰ্তমান জাষ্ট মুখখন ধুইছোঁ আৰু মানে ইয়ালৈ আহিছোঁ ই বৰ্তমান গাড়ী চাড়ী লৈ আহি পাই গৈছে তাৰপিছত মই ভাবিছোঁ যিহেতু ই গুৱাহাটীৰ পৰা আহি মোক জগাইছে মইতো উঠিবই লাগিব তাৰ কাৰণে একদম লোকো আজি লৈ আহিছোঁ এতিয়া মংগলদৈ পাৰ্ক খাম এই চ' গাইছ দেখুৱাই থাকিম আপোনালোকে যিমানখিনি পাৰে আপোনালোকে প্ৰথম এই কেনে লাগিছে আপোনাৰ অনুভৱটো কৈ দিয়ক ঐ কেনে লাগিছে মানে একদম ছাগলীটো পূৰা একদম ফিল হৈ গৈছে মানে ই ঘাঁহ চাহ খাই ততলা হৈ গৈছে কেনে লাগিছে কোৱা গাইছ বৰ্তমান আহি আছে গাইছ আজিৰ মানে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ মানে কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই জনাবা লোকো মানে ভিডিঅ'ৰ জৰিয়তে কি অডিয়েঞ্চত অলপ কিবা কৈ দিওঁ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভাই মানে ধুনীয়া ভিডিঅ' বনাই নতুনকৈ মানে মংগলদৈত আহি কেনেকুৱা লাগিল অলপ কৈ দিয়া লাষ্ট ধুনীয়া লাগিছে দেই সকলো কোনোবা যদি আহিম বুলি ভাবিছে নিশ্চয় আহিব মানে একদম সকলো জেগা ফুৰাই দিম আপোনাক সকলো একদম চ' গাইছ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব তেনে বলক আজি ভিডিঅ'টো ইমানে